নমস্কাৰ, ভূপালী শৰ্মা ব্লগছৰ আন এটি নতুন ভিডিঅ'লৈ মই ভূপালী আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এই কেপচিকাম দৈৰে বনোৱা এটি সুন্দৰ ৰেচিপি আপোনালোকৰ বাবে। আচলতে এইটো চিমলা মিৰ্চ বুলি কয় কিন্তু আমি সাধাৰণতে এইটো কেপচিকাম বুলি কওঁ। আৰু তাৰ কাৰণে মই কেপচিকামটো ডাঙৰকৈ কাটি লৈছোঁ আৰু কেৰাহীটো বহাই দিছোঁ। ইয়াতে মই কেইটামান দিছোঁ গোটা জিৰা, তেজপাত আৰু লগতে শুকান জলকীয়া এটা। তাৰ পাছত মই দুটা ডাঙৰকৈ কাটি লোৱা পিঁয়াজ, এটা পিঁয়াজ মই 4 ফাল কৰিছোঁ, সেই পিঁয়াজ মই ইয়াতে দি দিছোঁ আৰু অকণমান সময় এনেদৰে লৰাই দিয়ে মই ইয়াতে দি দিম কেপচিকামখিনি। কেপচিকাম মই 3টা ব্যৱহাৰ কৰিছোঁ। এইদৰে 3টা মই কাটি লৈছোঁ কেপচিকাম। পিঁয়াজটো মই কিমান ডাঙৰকৈ কাটিছোঁ এইটো আপোনালোকক দেখাই দিছোঁ। এয়া এটা পিঁয়াজ মই 4 ফাল কৰিছোঁ এনেদৰে। আৰু গুড়িটো আপোনালোকে কাটি দিব, তেতিয়াহে পিঁয়াজটোৰ পাহবোৰ খোল খাব। যদি গুড়িটো নাকাটে তেনেহ'লে পিঁয়াজৰ পাহবোৰ খোল নাখায়, তেনেদৰে সিজি যাব। তাৰপাছত মই ইয়াতে দিছোঁ নিমখ, হালধি, অকণমান সময় ৰখি দিয়াৰ পাছত ইয়াতে মই দিছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি অকণমান। তাৰ পাছত এইখিনি মই ঢাকনি লগাই দিম আৰু ঢাকনি লগাই দি পেলাই অকণমান সময় সিজাম। ভাজিখিনি ভাজোঁতে ঢাকনি লগাই ভাজিব লাগিব, কিন্তু মই মাত্ৰ আপোনালোকক এবাৰ দেখুৱাইছোঁ ঢাকনি লগোৱা। আৰু ইয়াৰ পৰাই এইখিনি সিজি গৈছে আৰু এতিয়া মই ইয়াতে দি দিম দৈ, আৰু দৈখিনি দিয়াৰ পাছত এইখিনি আকৌ অকণমান সময় আমি সিজাম। এইখিনি হৈছে দৈ, কিন্তু ইয়াৰ পৰা মই মাত্ৰ দিম 1 কাপ দৈ। ইয়াতে যিখন চব্জি বনাম সেইখনত মই মাত্ৰ 1 কাপ দৈ দিম। এয়া মই লৈছোঁ 1 কাপ দৈ আৰু এইখিনি মই ইয়াতে ঢালি দিছোঁ আৰু আধা কাপ মই ইয়াতে দিম পানী। এয়া মই আকৌ এবাৰ ঢাকনি লগাই দিছোঁ, দি পেলাই এইখিনি আকৌ অকণমান সময় মই সিজাম। আজিৰ ভিডিঅ'টি যদি আপোনালোকৰ চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু যিসকলে মোৰ চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। এয়া ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ইয়াতে দি দিম গৰম মছলা আৰু কচুৰি মেথি। এয়া কচুৰি মেথি মই দি দিছোঁ ইয়াতে। এনেদৰে হাতত অকণমান লৈ ভালদৰে গুড়ি কৰি এইখিনি এনেদৰে দি দিছোঁ। এতিয়া এইখিনি ভালদৰে উতলি উঠাৰ পিছত এইখন এতিয়া নমাব পৰা প্ৰায় হৈ গৈছে। এয়া মই গেছটো অফ কৰি দিছোঁ আৰু ভিডিঅ'টি চোৱাৰ বাবে মোৰ এই ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি ভিডিঅ'টি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট কৰিব। থেংক ইউ।